নমস্কাৰ বন্ধুসকল আমাৰ চেনেল মেঘনা ক্ৰাফট এণ্ড মিউজিকৰ তৰফৰ পৰা আমি আপোনালোকক জনাইছো ভোগালী বিহুৰ হিয়াভৰা ওলগ আৰু শুভেচ্ছা। আজি আমি আপোনালোকক আমাৰ এই চেনেলৰ জৰিয়তে আমাৰ শিল্প দৰ্পণৰ জৰিয়তে দেখাব খুজিছো বাঁহ শিল্পৰ উত্তৰণ কেনেকৈ কৰিব পাৰি। আজি 17 বছৰীয়া অভিজ্ঞতাৰে আমি কৰি অহা কামৰে এক নমুনাৰে এক ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছো। ভিডিঅ'টো চাই কেনে পালে আমাক জনাব আৰু বাঁহ শিল্পৰ লগত জড়িত সকলো কথা কিবা জানিবলগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰিলে আমাৰ উদ্যোগৰ তৰফৰ পৰা আমি এই শিল্পটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত কি কৰিব পাৰি তাৰো কিছু কথা কোৱাৰ প্ৰয়াস কৰিম যদিহে আপোনালোকে আমাৰ লগত যোগাযোগ কৰে। আজি বাঁহ শিল্পৰ জৰিয়তে অসমত এটা সুনাম কৰিবলৈ সক্ষম হৈছোঁ। আজি সুদীৰ্ঘ 17 বছৰ একাগ্ৰতাৰে এই বাঁহ শিল্পটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কাম কৰি আহিছোঁ। ইয়াৰ এটা সোণালী ভৱিষ্যত আছে, সেই সোণালী ভৱিষ্যতটো দেখিছোঁ আৰু ওচৰৰ পৰা চাইছোঁ। সেয়েহে এই শিল্পটোৰ লগত একান্তভাৱে জড়িত হৈ আছোঁ। আমি নিবনুৱা বুলি বহি থকা সেইসকল যুৱকক ক'ব খুজিছোঁ, এই শিল্পটোৰ লগত জড়িত হৈ আপোনালোকেও আত্মনিৰ্ভৰশীল হোৱাৰ সুন্দৰ বাট মুকলি হৈ আছে। আপোনালোকৰ আগবাঢ়ি আহিলে ইয়াৰ বহুত মূলধনৰ প্ৰয়োজন নোহোৱা এটা উদ্যোগ, মূলধন প্ৰয়োজন নখটুৱাকৈ এটা উদ্যোগ গঢ়ি তুলিব পৰা ব্যৱস্থাটো একমাত্ৰ আছে এই বাঁহ শিল্পৰ জৰিয়তে। ইয়াক সেইবাবেই কোৱা হৈছে 21 শতিকাৰ বিস্ময়কৰ উদ্ভিদ। অন্যহাতে ইয়াক কোৱা হৈছে অৰণ্যৰ সেউজীয়াখন। কিয় কোৱা হৈছে অৰণ্যৰ সেউজীয়াখন বুলি? ইয়াৰ ব্যৱহাৰ ক'ত হোৱা নাই। গতিকে এই শিল্পটোক আগবঢ়াই লৈ যাবলৈ আমাৰ সকলোৰে সহযোগিতা লাগিব। এই শিল্পটোৰে এটা সুন্দৰ ভৱিষ্যত আমি গঢ়ি তুলিব পাৰিম, এটা অৰ্থনৈতিক বুনিয়াদ গঢ়ি তুলিব পাৰিম। সেয়েহে আমি আপোনালোকলৈ এই ভিডিঅ'টো আগবঢ়াইছোঁ। ভিডিঅ'টোত ইতিমধ্যে মই যথেষ্টখিনি কাম অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত কৰি আহিছোঁ। আজি ইয়াৰ জৰিয়তে আমি এটি ৰিজৰ্টৰ সুন্দৰ ৰিজৰ্ট এই বাঁহ শিল্পৰ জৰিয়তে কৰিছোঁ আৰু তাৰে আমি কিছু ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ, কিছু ফটো আগবঢ়াইছোঁ। চাওকচোন কেনে হৈছে আমাৰ কামবোৰ। যদি ভাল পায় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, অনুষ্ঠানটো লাইক কৰিব, কমেণ্ট কৰিব আৰু আমাক উৎসাহিত কৰিব বুলি আশা কৰিছোঁ। ধন্যবাদ।